বছ, কালো ৰিঙৰ ল'ৰাই আমাৰ ৰিঙৰ মানুহক মাৰিছে। কি? সিহঁতে আমাৰ গাঁৱৰ ল'ৰাক মাৰিছে? সিহঁতৰ ইমান সাহস নে? তই কি কৰি আছিলি? বছ, কালি ৰাতি অলপ খোৱাতে বেছি হ'ল, সেইকাৰণে শুই আছিলোঁ। তই কি খাই লৈ শুই আছিলি নেকি? অতি সোনকালে প্ৰতিশোধ লোৱাৰ ব্যৱস্থা কৰ। বছ, এজন মানুহ আছে, আমাৰ কাম সহজতে কৰি দিব পাৰিব। কৈ দিম, ইমিডিয়েট বাৰ্তা। চা, তই আমাৰ কাম কৰিলে তোমাক যিমান টকা লাগে সিমান দিবা। ঠিক আছে, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ কাম হৈ যাব। কোন তই? মই কোন পিছত জানিবি। কাক লাগে? তহঁতক লাগে। মই কি জানিব? সিহঁতক কোনে মাৰিলে? মই আপোনাৰ লগতে আছিলোঁ। কাইলৈ আমাৰ মানুহে মাৰিবলৈ মানুহ লগাইছে বছ। ঐ, দেখা নাপা নেকি? দম দিছ নেকি বে? কি কৰিবি দম দিলে তই? দাদা আৰু কিয় মোক বেয়াকৈ মাৰিলে? কালু, ৰকি হৈছে তোৰ শত্ৰু আৰু মোৰো শত্ৰু, গতিকে আমি দুয়োটাই একেলগে কাম কৰিব লাগে। ঠিক আছে তেতিয়াহ'লে।
এতিয়া আৰু কি কৰিবা? ৰকি, ফায়াৰক যদি জিন্দা চাবলৈ বিচাৰিছা তেনেহ'লে নদীৰ পাৰত আহা।